প্ৰথম দুটাই আনিছোঁ, দুইটা কিন্তু মতা। নমস্কাৰ বন্ধুসকল, মই কেইদিনমানৰ আগতে মোৰ গঁৰালটো অকণমান দেখুৱাইছিলোঁ আৰু মই আজি দেখুৱাম মোৰ গাহৰি পোৱালিকেইটা। আচলতে মোৰ গাহৰি পোৱালিকেইটা অনা কেইদিনমান হ'ল কিন্তু দেখুওৱা নাই। আজি মই আপোনালোকক দেখুৱাম, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই দুটাই হৈছে মোৰ মৰমৰ গাহৰি পোৱালি দুটা। মই বেছিকৈ ৰখা নাই, প্ৰথমবাৰ মাত্ৰ দুটাহে আনিছোঁ। পাছত লাহে লাহে সুবিধা পালে বাৰু বঢ়াই থাকিম, কিন্তু প্ৰথম দুটাই আনিছোঁ, দুইটা কিন্তু মতা। আৰু এই দুটা চাওক গাহৰি পোৱালি দুটা। আচলতে এই গাহৰি পোৱালি দুটা অনাৰ পৰা পূৰা খুব সজা, লাৰিব দিয়ে, আঁচুৰিব দিয়ে, ইমান উৎপাত নকৰে বেলেগ গাহৰি পোৱালিৰ নিচিনা। মই আগতেও বেলেগ গাহৰি পুহিছোঁ কিন্তু এনেকুৱা ইমান সজা পোৱা নাই প্ৰথমৰ পৰাই। দুইটাও আপোনালোকে নিশ্চয় কালাৰটো অকণ বেলেগ বেলেগ দেখিছে। দুইটা অলপ ৰঙা কালাৰ হয়, ৰঙা পখৰা কালাৰ। আৰু ইয়াৰ জাতটো মই কৈছোঁ, ইয়াৰ জাতটো আচলতে উন্নত বুলি কৈছে কিন্তু কিমান উন্নত ক'ব নোৱাৰোঁ। তথাপি মই নামটো কৈছোঁ, ইয়াৰ জাতৰ নামটো হৈছে ডিঅ'ক বুলি কয়, ডিঅ'ক F1। এবাৰ অলপ বেলেগ ষ্টাইলত পুহি চাইছোঁ কি হয়। ডিঅ'ক F1 কিমানটো সফল হয় নাজানো আৰু, প্ৰথমবাৰৰ কাৰণে পুহিছোঁ এই জাতটো। আৰু ইয়াৰ পিছ 5,000কৈ লৈছিলে আৰু দুইটা মিলাই 10,000 টকা হৈছিলে। মই অকণমান ট্ৰাই কৰি চাইছোঁ কি হয়, ভগৱানে কি কৰে, ভালে ৰাখিলেতো ভালেই। দুইটা চাওক কি সুন্দৰকৈ আঁচুৰি দিছোঁ, কি সুন্দৰকৈ শুই দিছে চাওক দুইটা ধুনীয়াকৈ একদম। আৰু এই দুইটা মই নাম ৰাখিছোঁ, এটা নাম হৈছে, ইয়াৰ নাম হৈছে ৰঙাই আৰু ইয়াৰ নাম হৈছে ৰাইচিং। দুইটাও ভাই ককাই, কোন ডাঙৰ কোন সৰু মই ক'ব নোৱাৰিম, দুইটাও সমানে আৰু দুইটা গাহৰি খোৱা বোৱাত কোনো প্ৰব্লেম নাই, দানা পানী পূৰা ক্লিয়াৰকৈ খায়, খোৱা বোৱাত কোনো মানে অসুবিধা নাই, অনাৰ পৰা ধৰি পূৰা ক্লিয়াৰ। আৰু য'ৰ পৰা আনিছিলোঁ তাতে আপোনাৰ খাচী কৰি দিয়া আছে দুইটাও, তাত আনি পেলাই খাচী কৰিবলগীয়া হোৱা নাই, তাৰ পৰা খাচী চাচি খোৱাৰ পৰা ক্লিয়াৰ আছে। খালি আনিছোঁ পূৰা এইকেইদিন পূৰা পালি আছোঁ আৰু দানা পানী ক্লিয়াৰ দি আছোঁ, পূৰা খাই আছে। আৰু এতিয়া সিহঁত দুটা দানা কেইটামান দি দিমগৈ। এতিয়া মই দানাখিনি লৈ আহিছোঁ আৰু দিম, কেনেকৈ খাব আপোনালোকে চাবচোন বাৰু। চাওক কি সুন্দৰকৈ খাইছে। আচলতে খোৱাত কোনো কমপ্লেইন নাই, তাৰমানে পূৰা পেট ভৰাই খায় সিহঁতে। খোৱা বোৱাত মই ইমানে কমপ্লেইন পোৱা নাই। চাওক কি সুন্দৰকৈ খাইছে, দানাখিনি দিছোঁ, দিয়াৰ লগে লগে পূৰা একদম ঘপ ঘপ মাৰি দিয়ে। আৰে ইয়াৰ নাম আছিলে ৰাইচিং আৰু ইয়াৰ নাম আছিলে ৰঙাই। ভিডিঅ'টো আজিলৈ এইখিনি আছিলে। মই গাহৰি পোৱালিকেইটা দেখালোঁ কেনেকুৱা। আৰু আপোনালোকে যদি এনেকুৱা ৰঙৰ বা এনেকুৱা জাতৰ আগতে এনেকুৱা ৰঙৰ বা এনেকুৱা জাতৰ গাহৰি পুহি পাইছে, তেনেহ'লে মোক কমেণ্ট কৰি জনাব কি কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আপোনালোকে মোক অকণমান কমেণ্টকৈ জনাব, তেতিয়া মই আগতীয়াকৈ সজাগ হৈ থাকিব পাৰিম আৰু সচেতন হ'ব পাৰিম, সিহঁতৰ যত্ন ল'ব পাৰিম। ভিডিঅ'টো আজিলৈ ইমানলৈ সামৰি মাৰিলোঁ, বাই বাই।